যিকেইজন আছে তেওঁলোক হৈছে চাবুৱাৰ এজন দাদা। তেওঁ যথেষ্ট মোক উৎসাহিত কৰিছিলে কিতাপ আকাৰত প্ৰকাশ কৰিবলৈ মোৰ লিখাখিনি। তেওঁ হৈছে ফণীন্দ্ৰ সেনাপতি, তেওঁৰ নাম নকলে মই ভুল হ'ব। তেওঁ যথেষ্ট উৎসাহিত কৰিলে মোক। আৰু লগতে আছিল আমাৰ কল্যাণী চক্ৰৱৰ্তী গগৈ বাইদেউ, তেখেত এগৰাকী লেখিকা হয়, তেখেত হৈছে লখিমপুৰৰ আৰু তেখেতেও মোক যথেষ্ট উৎসাহিত কৰিছিলে এই ক্ষেত্ৰত। আৰু আমাৰ শিৱসাগৰৰে দুদিনমান অলপ দিনৰ আগত তেওঁ এতিয়া ট্ৰান্সফাৰ হৈছে গুৱাহাটীলৈ, DSP ছাৰ পলিন দেউৰী ছাৰ, তেখেতেও মোক যথেষ্ট উৎসাহিত কৰিছিলে কিতাপ আকাৰত উলিয়াবলৈ। গতিকে তেওঁলোকৰ উৎসাহ আৰু প্ৰেৰণাৰ কাৰণে আচলতে মই এই কথাটো ভাবি লকডাউনতে, যেতিয়া লকডাউনত মই আচলতে যথেষ্টখিনি কৰিছোঁ বুলি মই ভাবিছোঁ। মানে শিশুসকলৰ কাৰণে যথেষ্টখিনিয়ে মই কাম কৰিছিলোঁ লকডাউনত। আৰু বিশেষকৈ সেই সময়ত মই বিভিন্ন ধৰণৰ কেছ মই পাইছিলোঁ কাউন্সিলিঙৰ কাৰণে। আৰু তেতিয়া মোৰ এনে লাগিছিল যে ৰাতি 1টা বজাতো ফোন কৰে মোলৈ। ফোন কৰি সেই সময়ত যেতিয়া প্ৰথম লকডাউন হৈছিলে তেতিয়া মোলৈ ফোন কৰি কান্দি কান্দি মানে কয় যে কি কৰিম এতিয়া, মানে কি হ'ব আমাৰ, মানে খুব বহুত